रवेश करोत कृष्ण काम कोटिजिता जगता पालक देव साधु দুষ্টক দমন আৰু সাধু সন্তক পালনৰ হেতু আমি সুখে সুখে অৱতাৰ লৈছো এই ধৰণীত। ৰাম অৱতাৰত ৰাৱণক নিধন কৰাৰ পাছত পুনৰ কৃষ্ণ ৰূপে অৱতাৰ ললো
পৃথিৱীত শান্তি স্থাপনৰ কৃষ্ণয় বাসু দেবায় ভরবে পরমাত্মনে প্রণতা ক্লেশনাশায় গোবিন্দায় নমো প্ৰাগজ্যোতি নৰেশ্বৰ নৰকাসুৰৰ প্ৰতাপত কোনেও শান্তিত বাস কৰিব পৰা নাই। মাতৃনিন্দাৰ প্ৰতিশোধ ল'বলৈ দেৱতাসকলক বন্দী কৰি ৰাখিছে অন্ধকাৰ পোতাশালত। ক্ৰোধৰ প্ৰলয়গ্নি হৈ আমাৰ এই সৃষ্টিত ঘটাইছে বিঘিনি। তাৰ মৃত্যুৰ দুৱাৰ হৈছে মুকলি। তথাপিতো এবাৰ বসুমতীক সুধি চোৱাটো ভাল হ'ব। সাজ্ঞা দিয়ে কি নিদিয়ে, চলে বলে কিম্বা কৌশলে হ'লেও নৰকৰ মৃত্যু ঘটামেই আমি। চাম বাৰু এইবাৰ কেনেকৈ বসুমতীয়ে নৰকক ৰক্ষা কৰে। চাওঁ এবে নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ।
সেনাপতি দেবসিংহ আছেনে কুশলে মোৰ যত প্ৰজাগণ কৰে নেকি কোনোবাই বিদ্ৰোহ আচৰণ মহাৰাজ সেনাপতি সকলোবোৰে শৃংখলিতভাৱে ৰখা হৈছে নগৰৰ ঘাটে ঘাটে শত শত প্ৰতিযোদ্ধাই ৰাখি আছে কোটাশাল আৰু ৰাজধানীৰ দ্বাৰ আৰু তেনেস্থলতে চিন্তাৰ কোনো মই নেদেখো কাৰণে শুনি সুখী হলো সেনাপতি মহাৰাজ তোমাৰ কথা তোমাৰ বলতে বলি আজি মই কিন্তু তুমিতো জানা সেনাপতি মহাৰাজ মোৰ মাতৃৰ মুখে শুনিছো মোৰ পিতৃ হেনো স্বয়ং ভগৱান হয় মহাৰাজ অন্ধকাৰৰ মাজত বিষ্ণুৰ ঔৰসত হেনো মোৰ জন্ম জানো মহাৰাজ তাৰ কাৰণ দৰ খাবলৈকে ইন্দ্ৰকে আদি কৰি দেৱতাগণক বন্দী কৰি ৰাখিছো অন্ধকাৰ কাৰাগাৰত মনত পৰিলে অতীতৰ কথা মহাৰাজ যদি হিৰাই হিৰাই তেজ মোৰ ভয় প্ৰবাহিত হয়। জাৰজ 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 বোলে নীলাস দেৱতাই বাৰে বাৰে মোক কৰে অপমান নাজানে মোৰ বীৰত্বৰ কথা মহাৰাজ যেনি তেনি ভদু মাথো বিদ্যুপৰ বাণী প্ৰতিশোধ 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 ইখন প্ৰতিশোধ ল'ম মই সেই দেৱতাৰ ওপৰত দেৱতা আৰু মাত্ৰ বাকী আছে মাতৃ ঋণ পৰিশোধৰ মহাৰাজ যোৱা সেনাপতি লৈ অহা মাতৃ দেৱীক মোৰ বন্দী দেৱতাগণক দৰ্শন কৰাই মাতৃ ঋণ গৰু পৰিশোধ ভাল মহাৰাজ হোৱা মহাৰাজ ৰাজমাতা এইফালে আহিব ধৰিছে হয় দাসৰ সেৱা কৰ গ্ৰহণ উঠা বাছা হয় জয় শক্তি বাছা দেৱতাসকলক স্বৰ্গজয় আক্ৰমণ কৰি বন্দী কৰি আনিলা আৰু সেই দৃশ্য চাবৰ বাবে তুমি মোক নিমন্ত্ৰণ কৰিলা বাছা সেই দৃশ্য মই দৰ্শন কৰি আহিলোঁ এতিয়া বাছা দেৱতাসকলক মুক্ত কৰি দিয়া হয় ধৈৰ্যশীলা মাতৃ মোৰ বাছা অতি চেনেহ হ'ল অসম্ভৱ তোমাৰ কথাত বন্দী দেৱতাগণক কেতিয়াও মুক্তি দিব নোৱাৰো স্বৰ্গ জয়ৰ সময়ত নীলাস দেৱতা বাৰে বাৰে মোক কৰে অপমান হিৰ নাক্ষবীৰে যেতিয়া তোমাক কৰিছিল হৰণ তাৰ পাছত পৰাশ ৰূপ ধাৰণ কৰি স্বয়ং বিষ্ণুৱে অতল জলৰাশিৰ মাজৰ পৰা তোমাক দণ্ডগ্ৰে কৰিছিল উদ্ধাৰ তাৰ পাছত বিষ্ণুৰ ঔৰস তোমাৰ গৰ্ভ মোৰ জন্ম সেই কথা তুমি এই জানো মোক কোৱা নাছিলা মাতৃ
কৈছিলোঁ বাছা পৰম প্ৰভু বিষ্ণু নাৰায়ণক মই স্বামী ৰূপী কৰি পৰণ মোৰ এই কলুষিত জীৱনে কৰিলোঁ পবিত্ৰ। তেনেহলে এই দম্ভিক পাপমতী কৃষ্ণই কত নাৰীৰ অতীত হৰণ কৰিছে। এনে নিজ দেৱতাক মই কেতিয়াও ক্ষমা নকৰো। আহা তুমি সিংহাসনলৈ আহা আৰু সেনাপতি মহারাজ লৈ আহা বন্দী দেৱতাগণক ৰাজমাতাৰ শুশ্ৰূষাৰ হেতু। ভাল মহারাজ চাও মই ইন্দ্ৰ প্ৰবন দেৱতাগণৰ স্বৰূপ চেহেৰা। নাই বাছা তেনে কাৰ্য তই নকৰিবি কদাপি। রাজমাতা নাৰী মই তোৰ মাতৃ হৈ মই তোকে কৰিছো অনুৰোধে রাজমাতা দেৱতাসকলক মুক্ত কৰি দে বাছা। নহয় মাতৃ তোমাৰ কথাত বন্দী দেৱতাগণক কেতিয়াও মুক্তি দিব নোৱাৰো। কৰক দেৱতাসকলে অন্ধকাৰৰ ভূতহালৰ নৰক যন্ত্ৰণা। নাই বাছা স্বৰ্গজয় আৰু দেৱতাসকলৰ লাঞ্ছনা তাতে মাত্ৰ ঋণ ফল পৰিশোধে। মই তোকে অনুৰোধ কৰিছো বাছা মাতৃ। মুক্ত কৰি দিয়া মুক্ত কৰি দিয়া দেৱতাসকলকে। মই আহিলো বাছা মুক্ত কৰি দিয়া দেৱতাসকলকে। দেখিছনে সেনাপতি মহারাজ মাতৃ দেৱীৰ কাতৰ অনুৰোধ। হয় মহারাজ নাৰী সঁচাকৈ উদৰ খন্তেকতে পাহৰি যায় অন্তৰৰ ক্ৰোধ মনোবেদনা। সেনাপতি মহারাজ বলা যাওঁ এতিয়া আমি নিজ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। গোলক মহারাজ কৃষ্ণ হৰি
অন্তৰ ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ বিধাতাৰ নিৰ্মিত এই ধুনীয়া ধৰণীত পলয়ৰ দাবাগ্নিয়ে জীৱ ৰাখি লয় পাব লাগিছে। বাধা দিয়া শক্তি কাৰোৱেই নাই। যাওঁ, এই বিষয়ে কৃষ্ণৰ লগত আলোচনা কৰোঁগৈ। শুনিছোঁ দেৱঋষি নাৰদৰ সুমধুৰ কণ্ঠ। নিশ্চয় তেওঁ সেইফালে আহিব লাগিছে। নাৰায়ণ নাৰায়ণ খাতি সুমাধৱ ভকতিৰ মিয়া দিয়া খাতিছো মাধৱ প্ৰাণৰ বান্ধৱ ভকতিৰ অমিয়া দিয়া এ বিপদে সম্পদে লওঁ তোমাৰ নাম কৰিবা আমাকো দয়া হরি রাম এ রাম রাম হে রাম 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 প্ৰভু দাসৰ সেৱা গ্ৰহণ কৰক। উঠা দেৱঋষি, দেৱঋষি, মই তোমাৰ কথাই ভাবি আছিলোঁ। বাৰু কোৱাচোন আগমনৰ উদ্দেশ্য। হে প্ৰভু কৰোণা সিন্ধু, দাসক অপৰাধী নকৰিব প্ৰভু। স্বৰ্গৰ সকলো দেৱ দেৱতাক নৰকে বন্দী কৰি ৰাখিছে। দেৱমাতা অদিতিৰ সতে আছে যত দেৱগণ সকলোকে বন্দী কৰি ৰাখিছে নৰকে সেই অন্ধকাৰ কাৰাগাৰত। অদিতিৰ স্বৰ্ণকীৰ্তি আৰু বৰুণৰ ছত্ৰ সকলোতে কাহি আনি কৰে অপমান প্ৰভু।
কিবা এটা উপায় নকৰেনে গোসাঁই? নিশ্চয় দেৱঋষি, দেৱতাৰ দোষ মোচন কৰিবই লাগিব। কিন্তু নৰকাসুৰ সবাধ্য, তেওঁৰ মৃত্যু ইমান সহজে নহয় কদাপি। হয় দেৱকী। কৃষ্ণ, আহা দাদা, আহা। অসময়ত তোমাৰ আগমন। কৃষ্ণ, শুনিবলৈ পাইছোঁ তুমি হেনো নৰক বধৰ উপায় চিন্তিছা। নৰকৰ বিৰুদ্ধাচৰণ কিন্তু মই প্ৰতিবাদ কৰিম কৃষ্ণ। তোমাৰ কথা সঁচা দাদা, কিন্তু দেৱতাসকলকতো মুক্ত কৰিব লাগিব। আৰু সেয়েহে তুমি দেৱতাৰ পক্ষ ল'বা। ভক্ত যদি বিপদত পৰি আমাৰ আশ্ৰয় লয়, আমিতো উদ্ধাৰ কৰিবই লাগিব। কৃষ্ণ, তুমি যদি দেৱতাৰ পক্ষ লোৱা, ময়ো নৰকৰ পক্ষ ল'ম। তুমি সকলো সৈন্য লৈ দেৱতাৰ পক্ষ লোৱাগৈ। মই নিজ বাহুবলে তোমাৰ বিৰুদ্ধে থিয় দিম। চাম বাৰু তুমি নৰকক কেনেকৈ বধ কৰা। তুমি বিৰোধ নকৰিবা দাদা, এই সময়ত নৰক বধৰ অতি প্ৰয়োজন। নিজ মাতৃৰ পৰোচনত পৰি দেৱতাসকলক বন্দী কৰি ৰাখিছে অন্ধকাৰ পোতাশালত। আৰু সেয়েহে তুমি দেৱতাৰ পক্ষ লৈ নৰকক বধ কৰিবা। নাই নাই কৃষ্ণ, এই কথা কদাপিতো হ'ব নোৱাৰে কৃষ্ণ। নাৰায়ণ নাৰায়ণ। প্ৰভু, দেৱঋষি, মই আপোনাৰ ইয়ালৈ অহাৰ উদ্দেশ্য সফল হ'ল। দাসে এবে বিদায়হে মাগিছে। যোৱা দেৱঋষি। ईश्वर परम ब्रह्म हे परम धाव प्रवृत्त परम भवना प्रवृत्त परम भवना ए पवित्र দ্বারকার ভবনে এ দেখিলু নয়নে এ দৈবকী নন্দন হরি এ প্রভুর রাতুল সারণতে এ হুনর নূপুর বাজে এরু নজুন করি এরু নজুন করি নারায়ণ নারায়ণ প্রভু ভগবন্ত অনন্ত ঈশ্বর প্রসন্ন জন তারণ তুমি প্রিয়তম পরম দেবতা জানিয়া লইলু হরণ হরি রাম 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 কৃষ্ণ রাম 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 হরি রাম 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 কৃষ্ণ রাম হে রাম রাম নারায়ণ নারায়ণ। যাওঁ এবে ভকতৰ মংগলৰ বাবে ভক্তিৰ লীলা কৰোগৈ আৰম্ভ। हरि
সম্ভৱময় সাত্যকী দ্বাৰকাৰ গুপ্তচৰৰ মুখে শুনিব পাইছোঁ যদুপতিয়ে হেনো প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰকাসুৰৰ লগত যুদ্ধ কৰিব যুদ্ধ হ'ব অলপতেই নৰকাসুৰৰ লগত সুন্দৰ অতি সুন্দৰ সাত্যকী মদমত্ত নৰকাসুৰে অহংকাৰতে মত্ত হৈ পাপী পুণ্য নকৰি বিচাৰ জগতে মাতা কামাখ্যাকে পত্নী ৰূপে আশা কৰে আৰু দেৱতাসকলক বন্দী কৰি থয় অন্ধকাৰ পোতাশালত হৌৱা যদুপতি আহিব লাগিছে এতিয়া সবিশেষ জানিব পাৰিম হয় সাত্যকী আহক আহক যদুপতি আমি আপোনাৰ বাবে বাট চাই আছোঁ যদুপতি সাত্যকী নৰকাসুৰৰ বিৰুদ্ধে যুদ্ধ আয়োজন কৰাটো সঁচানে সঁচা সাত্যকী নৰকাসুৰ অন্যায় কাৰ্যত লিপ্ত হৈছে অলপতে তাৰ মৃত্যু হ'ব কিন্তু তাৰ আগে তুমি যোৱা প্ৰাগজ্যোতিষপুৰলৈ নৰকাসুৰক ক'বা বিনাশত্বে দেৱতাসকলক মুক্তি কৰি দিয়ক অন্যথা যুদ্ধৰ বাবে সাজু হওক ভাল যদুপতি মই এতিয়াই প্ৰাগজ্যোতিষপুৰলৈ যাত্ৰা কৰিম ব'লা সম্ভকুমাৰ আমিও যাওঁ নিজ কৰ্তব্যত অত্রিনিন্দরে প্রতিহুদ সাম্বারু দেবতাই ভক্তির ওচৰতে ক্ষমা খোজে নে নোখোজে যদিহে ক্ষমা নোখোজে তেন্তে দেৱতাৰ ৰক্ত মাংস মই ভক্তিৰ চৰণত কৰিম অৰ্পণ সেনাপতি লৈ আহা সেই যুৱকক ৰাজ সন্মানে মহারাজ সেনাপতি প্ৰণিপাত কৰগ্ৰহণ কোন তুমি কিবা নাম কিবা হেতু প্ৰৱেশিছা এই প্ৰাগজ্যোতিষপুৰত মই দ্বাৰকাপতি কৃষ্ণৰ দূত নাম মোৰ সাত্যকী অ মহাৰাজ যদিও বন্দী কৰি ৰাখিছে দেৱতাগণক তথাপি ক্ষমিছে কৃষ্ণই আপোনাক এতিয়া মহাৰাজে কৰিছে আদেশ ভালে ভালে দেৱতাসকলক মুক্তি দিয়ক অন্যথা যুদ্ধৰ বাবে সাজু হওক যুদ্ধ যুদ্ধ তাকেই নৰকাসুৰে কৰিছে কামনা যোৱাদূত কোৱাগৈ কৃষ্ণক এই নৰকাসুৰে বিনা যুদ্ধে দেৱতাসকলক মুক্তি কৰি নিদিয়ে কিন্তু মহাৰাজ কৃষ্ণ বিৰুদ্ধাচৰণ কৰা নহয় কিন্তু মংগলৰ চিন উচ্চ চাপিটোৰ মৃত্যু দিন আই মূৰ্খ শত্ৰুৰ আগতে আহি নিজ স্বামীৰ গুণ প্ৰশংসা কৰি ফেৰতাৰ তুমি দেশ পৰিচয় মহাৰাজ সেনাপতি অনুমতি নিমিষতে বন্দী কৰি থৈ বাৰ্তা বাহককে শান্ত হোৱা সেনাপতি মহাৰাজ অবাবত উত্তেজিত নহ'বা দূত ৰূপে আহিছে যেতিয়া
নহয় শাস্তিৰ যোগ্য যোৱাদূত কোৱাগৈ কৃষ্ণক এই নৰকাসুৰ সদায় প্ৰস্তুত যুদ্ধৰ বাবে ভাল মহাৰাজ তেনেহ'লে যুদ্ধ কাৰণে শক্তি সঞ্চয় কৰক এইবাৰ অগ্নিৰ লগত পৰীক্ষা হ'ব সেনাপতি কোনো কথা নাই মহারাজ থাকুতে জীবিত এই সেনাপতি দেবসিংহ এক কৃষ্ণ নালাগে শত শত কৃষ্ণ আহিলেও ধূলিৰ লগত মই দিম উৰুৱাই তোমাৰ বলতে বলিয়ান হৈ মই কৃষ্ণৰ বিৰোধ কৰিছো মহারাজ এতিয়া যোৱা দুৰ্গৰ কাম সম্পূৰ্ণ হ'ল নে নাই অনুসন্ধান কৰাগৈ মনত ৰাখিবা সেনাপতি মহারাজ যদি দুৰ্গৰ কাম সময়ত সম্পূৰ্ণ নহয় তুমিও কঠোৰ শাস্তি ভোগ কৰিব লাগিব মহারাজ দুর্গৰ কাম কাহানিবাতে সম্পূৰ্ণ হৈ উঠিছে এনেহেন বিচিত্ৰ দুৰ্গ যে প্ৰাগজ্যোতিষ পুৰত হৈ ৰব অক্ষয় কিৰীতি যদি দুৰ্গৰ কাম সম্পূৰ্ণ হ'ল তেন্তে বিশ্বকৰ্মাক মুক্তি দিয়াগৈ হল মহারাজ আৰু তোমালোক সকলোৱে বিপদ বাৰণ হৰিক আৰাধনা কৰা মোৰ মাতৃঋণ পৰিশোধৰেক ভীষণ যজ্ঞৰ সূচনা হ'ব সেনাপতি মহারাজ বলা যাওঁ এতিয়া আমি নিজ নিজ কৰ্তব্যৰ হেতু বলক মহারাজ কৃষ্ণ দাদা তোমাৰ মন আজি ফৰকাল দেখা নাই কিয় দাদা কৃষ্ণ গুপ্তচৰৰ মুখে শুনিবলৈ পাইছোঁ নৰকাসুৰে হেনো তাৰকাপুৰ আক্ৰমণ কৰিব কি হয় দাদা সেয়েহে সি তাৰকাপুৰ আক্ৰমণ কৰাৰ আগে আমি যাওঁ বোলা আক্ৰমণ কৰোঁগৈ সেই পাখণ্ড নৰকাসুৰৰ ইমান সাহস দ্বাৰকাপুৰ আক্ৰমণ কৰিব খোজেহি কৃষ্ণ পূৰ্বৰ সংকল্প মই ত্যাগ কৰিছোঁ এইবাৰ নৰকে দেখিব যাদৱৰ শক্তি কিমান কৃষ্ণ যোৱা তুমি যুদ্ধৰ কাৰণে সাজু হোৱাগৈ আৰু ময়ো যাওঁ যুদ্ধৰ কাৰণে প্ৰস্তুত হওঁগৈ পতি যদুপতি যদুপতি আহা সত্যকী যদুপতি সত্যকী মই তোমাৰ কাৰণে অপেক্ষা কৰি আছিলোঁ বাৰু কোৱাচোন নৰকাসুৰৰ উত্তৰ কি নৰকাসুৰ সদায় প্ৰস্তুত যুদ্ধ কাৰণে যদুপতি বিনা যুদ্ধে তথাপিও মুক্তিলাভ নিদিয়ে দেৱতাগণক গতিকে যদুপতি অতি শীঘ্ৰে যুদ্ধযাত্ৰা আমি কৰোঁ আয়োজন তেনেহ'লে অতি সুন্দৰ কথা সত্যকী দাদা গৈছে যুদ্ধৰ বাবে সাজু হ'বলৈ আমিও যাওঁ বোলা যুদ্ধৰ বাবে সাজু হ'বলৈ ভাল যদুপতি দেখিছে সেনানীগণ যুদ্ধৰ কাৰণে
পলমৰ নাই প্ৰয়োজন। জয় দ্বাৰকাপতি শ্ৰীকৃষ্ণৰ জয়, জয় দ্বাৰকাপতি শ্ৰীকৃষ্ণৰ জয়, জয় দ্বাৰকাপতি শ্ৰীকৃষ্ণৰ জয় জয় জয়। যুদ্ধ হেতু চলি যায় ৰাগ যদি পুৰে আৰে যুদ্ধ হেতু চলি যায় ৰাগ যদি পুৰে কৃষ্ণ
দাদা আসানে সকলো প্ৰজা মোৰ মংগলে কৰিছে নেকি কোনোবাই মোৰ বিৰুদ্ধে গুপ্ত আলোচনা যদি কৰে কোনোবাই মোৰ বিৰুদ্ধে গুপ্ত আলোচনা তাক ধৰি আনি সমস্ত প্ৰজাৰ আগত মৃত্যুদণ্ড দিবা মোৰ ভাতৃ সৈনিকসকলে যুদ্ধ নীতিত হৈছেনে পাৰ্গত দাদা সকলো প্ৰজাই তোমাক মহামান্য ৰজা বুলি কৰিছে ঘোষণা আৰু কৰা নাই কোনো গুপ্ত আলোচনা কৰে যদি কোনোবাই গুপ্ত আলোচনা চিৰা চিৰি কৰি তাৰ কলেবৰ দ্বিখণ্ডিত কৰিম মই ভূমিৰ বন্ধন আৰু দাদা হস্তিনৰ সৈন্যগণক সকলোকে জনাব পাৰি যুদ্ধৰ বিশাৰদ ভূপত দুৰ্যোধন অহোক গুৰুদেৱ আসন গ্ৰহণ কৰক আৰু গুৰুদেৱ কিমান সৈনিক আছে বাৰু মোৰ বিপুল সৈন্য বাহিনীত মানিছেনে সকলোৱে সত্যৰ নীতি আশা দুৰ্যোধন গুৰুদেৱ আমাৰ দুই অক্ষহীনী সেনা প্ৰস্তুত আছে আৰু প্ৰত্যেকজনেই একোজন সুনিপুণ যোদ্ধা হৈ আছে গুৰুদেৱ এই দুৰ্যোধনৰ ভাগ্যৰ প্ৰতিটো মুহূৰ্ত হ'ল সংগ্ৰাম সেয়েহে সদায় প্ৰস্তুত থাকিব লাগিব মোৰ বিপুল সৈন্য বাহিনী গতিকে গুৰুদেৱ অনুৰোধ কৰিছো আপোনাক কৰ্তব্যক অৱহেলা নকৰে যেন যেতিয়াই প্ৰয়োজন হয় ৰাজভঁৰালৰ পৰা সকলো সামগ্ৰী নিব পাৰে তাৰ বাবে তুমি কোনো চিন্তা নকৰিবা দুৰ্যোধন দুৰ্যোধন গুৰুদেৱ ৰাজন্নৰে প্ৰতিপালিত হৈ কেতিয়াও এই দুৰ্নচৰ্যই কৰ্তব্যত অৱহেলা নকৰে দুৰ্যোধন এই দুৰ্যোধনেও তাকেই বিচাৰে বাৰু সভাসদসকল দাদা আজিলৈ সভা ভংগ কৰা হ'ল ভাল দাদা
শোভাত প্রবেশ কৰে ৰাধা ৰনন্দন ধীৰে ধীৰে চলি যায় দেখিতে ধীৰে ধীৰে চলি যায় দেখিতে প্ৰীতি পূজা কৰে চিত গংগা নদী তীৰে সভাসদ লোকে বোলা হৰি আৰে সভাসদ লোকে বোলা হৰি ओम सूर्यादेवाय नमः। ओम सूर्यादेवाय नमः। ओम सूर्यादेवाय नमः। সূৰ্যদেৱ কৰ্ণৰ ভক্তি পুষ্পাঞ্জলি আশা কৰোঁ গ্ৰহণ কৰিবা। কি দি বুধিম তোমাৰ ৰাতৰ চৰণ। ভাৰতৰ সকলো প্ৰজাই সুত পুত্ৰ বুলি মোক কৰে উপহাস। ঠিক ঠিক কৰুণাৰ জীৱন সুত পুত্ৰ বুলি গুৰু দ্ৰোণাচাৰ্যই নিদিলে অস্ত্ৰ শিক্ষা ঘৃণাত ক্ষত্ৰিয় ধৰ্ম ৰক্ষাৰ হেতু নিজ জন্ম ৰহস্যময় গুপুত কৰি পৰশুৰামৰ ওচৰত বহিলো শৰণ। ভাগ্যৰ কি যে অতি বিড়ম্বনা। সত্য মোৰ হল উন্মোচন। গুৰুজনাই দিলে মোক অভিশাপ ভয়ংকৰ। কৰ্ণ তই সময়ত পাহৰিবি হাৰ। ইমানতো অৱসান নহ'ল মোৰ দুখৰ। দ্ৰৌপদীৰ স্বয়ম্বৰৰ দিনা দ্ৰৌপদী পালাই সুতক নকৰোঁ পৰমাল্য বুলি কত কৰিলে যে অপমান। সেয়ে তথাপিতো
বন্ধুত্বৰ বান্ধোনেৰে বান্ধি গুৰুপতিয়ে দিলে মোক অংগৰাজ্য দান। মনত পৰিলে মোৰ সেই অতীতৰ কথা। বিষাদেৰে ফাটি যায় মোৰ প্ৰাণ। ভাবুতি ল'ম নেকি মই অহংকাৰ অতল গহ্বৰ। কিন্তু তেনে কৰিলেও যে লুপ্ত হ'ব মোৰে অক্ষয় কীৰ্তি। পিতৃ সূৰ্যদেৱ, সময়ত তুমি এই পুত্ৰক কৰিবা সহায়। যাওঁ মই সখাৰ পাশে নিজ কাৰ্যত মই অগ্ৰসৰ। সেই প্ৰাগজ্যোতিষপুৰ পৰ্বত সৌৱা নৱগ্ৰহ পৰ্বতমালা, য'ত ব্ৰহ্মাই এই বিশ্ব ব্ৰহ্মাণ্ডৰ পাতনি মেলিছিল। পশ্চিমত সৌৱা নীলাচল পৰ্বতমালা, য'ত কামাখ্যা দেৱীৰ হ'ল প্ৰতিষ্ঠিত। তলত মহাবাহু ব্ৰহ্মপুত্ৰই ধীৰে ধীৰে গতি কৰিছে মহাসাগৰলৈ। মোৰ সেৱা গ্ৰহণ কৰক প্ৰভু। কোন তুমি নাৰী, যুদ্ধৰ মুহূৰ্তত এই বেখেৰে অহাৰ উদ্দেশ্য বা কি? প্ৰভু, পুনবাৰ সহস্ৰ প্ৰণাম। তুমিয়েই নেকি নৰকাসুৰৰ মাতৃ বসুমতী? নিশ্চয় প্ৰভু, মোৰ উদ্ধাৰ কাৰ্যত ঘটা ঘটনা তোমাৰ জানো মনত নাই প্ৰভু? তুমি দিব্য সন্মুখত ৰূপ ধাৰণ কৰি আৰু প্ৰভু দেৱতাইসকলে প্ৰাণ কৰিছিল অমূল্য দান। কিন্তু প্ৰভু শিৱ মন্ত্ৰ কৰি উচ্চাৰণ কিবাদৰে মোৰ পুত্ৰ নৰককে ঠেলি দিওঁ মই মৃত্যুৰ সন্মুখলৈ। এই যে মোৰ বাবে অতি অসহনীয় দাসনৰ সৃষ্টি প্ৰভু, এই যে মোৰ অতি অসহনীয় দাসনৰ সৃষ্টি। মই আহিলোঁ প্ৰভু, মই আহিলোঁ। পুত্ৰবধৰ শোকত ত্ৰিয়মান বসুমতী, তথাপিতো চলে বলে কিম্বা কৌশলে হ'লেও নৰকৰ মৃত্যু আমি ঘটামেই নিশ্চয়। যাওঁ এবে নিজ কৰ্তব্যত সৱগ্ৰহ।
নানা স্থানে ভ্ৰমি ফুৰে কৰি চাৰিওফালে শুনো হত্তৰ ৰসফলন অপদৰ্থ কলীয়া কৃষ্ণই মোৰ সখা নৰকাসুৰৰ বিৰুদ্ধে যুদ্ধৰ কৰিছে আয়োজন। এই সুযোগতে দেখুৱাব লাগিব মোৰ বলৰ পৰাক্ৰম। ই হেনো জগতৰ ঈশ্বৰ, বুজিব পাৰে তাক সাধাৰণ মনুষ্যই, বুজিব পাৰে তাক গোপিনীসকলে, কিন্তু মই নুপুজো কদাপি। প্ৰয়োজন হলে মই নিজেই যাম সখাৰ কাষলৈ। এতিয়া যাম নিজ কৰ্তব্যত সগ্ৰহৰ। সেনাপতি মহারাজ, এই পৃথিবীত মোৰ কোনো শত্ৰু নাই মহারাজ, যাৰ পিতৃ স্বয়ং ভগৱান, যাৰ মাতৃ বসুমতী, তাৰ কোনে মৃত্যু ঘটাব পাৰে? মোৰ মৃত্যু নাই সেনাপতি, মোৰ মৃত্যু নাই। আনন্দ কৰা, উৎসৱ কৰা, উৎসৱ কৰা। সঁচা কথা মহাৰাজ, আমাৰ সমকক্ষপীৰ নাই ধৰণেৰ মাজতে, কিন্তু মহাৰাজ কিবা যেন নতুন বিপদৰে আগমন হৈছে। আজি হঠাৎ মোৰ বাহু চক্ষু লৰিছে সঘনে। কোনোবাই কৈ মোক সুদূৰৰ পৰা, তহঁতৰ আৰু বেছি দিন নাই, তহঁতৰ আৰু বেছি দিন নাই, তহঁতৰ আৰু বেছি দিন নাই। বন্ধ কৰ মূৰ্খহঁতে, বন্ধ কৰ। বাচাহঁতে তহঁতৰো শত্ৰু আছে ধৰাৰ পক্ষত। হে মাতৃ, কোন মোৰ শত্ৰু? কোনে বিচাৰে নৰকক সন্মুখ হমাৰা? কে কলি বাচা, তেন্তে তই
নিজ পিতৃসমী যুদ্ধ কৰিবি? পিতৃ সেনাপতি মহারাজ সাজু হোৱা যুদ্ধৰ কাৰণে আশীৰ্বাদ দিয়া মাতৃ পূৰ্ণ হয় যেন মোৰ মনৰ কামনা। আশীৰ্বাদ কৰিছো বাচি, মনোবাঞ্ছা তোমাৰ পূৰ্ণ হওক। মই এতিয়া আহিলো বাচি। পবিত্ৰ হ'ল মোৰ উলসিত জীৱন। মাতৃয়ে আহি দিলে সংবাদ, শত্ৰু হ'ল মোৰ পিতৃ স্বয়ং ভগৱান। সেনাপতি মহারাজ জনাই দিয়া ঘোষণা ধূপ দীপ জ্বলাই সকলোৱে কৃষ্ণক জনাও সম্ভাষণ। সেনাপতি মহারাজ শ্রীকৃষ্ণর দ্বারকার আগমন মথুরাতে করিম আয়োজন। বলা এতিয়া আমি নিজ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। গোলক মহারাজ দাদা, কৃষ্ণ, এইয়ে সেই প্ৰাগজ্যোতিষপুৰ। ইয়াৰ পবিত্ৰ সিংহাসনত আছে নৰকাসুৰ। সৌ যে দেখিছা দুৰ্গ বিশ্বকৰ্মাৰে নিৰ্মিত। নিজেই মুকলি কৰি নিদিলে কাৰো সাধ্য নাই তাক মুকলি কৰে। চিন্তা নকৰিবা কৃষ্ণ, এই নাঙলেৰে তাৰ দুৰ্গ চূৰ্ণ কৰি দিম। ব'লা কৃষ্ণ, আমি অলপ আগুৱাই যাওঁ। ব'লা দাদা। নালাগে ভাঙিব দুৰ্গ, ঈশ্বৰে আহিছো ওলাই। এই লাগে তহঁতক? ৰণ লাগে মূৰ্খ, যুদ্ধতে তই নকৰি পলাম। দে যুদ্ধ পৰম শ্ৰদ্ধাভাজন মহানদেৱী ৰাইজ, আমাৰ সমাজৰ সদস্য শ্ৰীযুত মানৱ ৰাজখোৱাদেৱে এই বান্দৰ পোৱালিটোৰ ৰূপত মুগ্ধ হৈ তেখেতে টকা 500 আগবঢ়াইছে। গতিকে শ্ৰী মানৱ ৰাজখোৱাদেৱক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। এয়া মানৱ ৰাজখোৱাদেৱ, আমাৰ যিটো শিশুৱে আজি ইয়াত আপোনালোকৰ আগত পৰিৱেশন কৰিছে, এই প্ৰথম আজি এটা ভয়টো নাইকিয়া হৈ আজি আগবাঢ়ি আহিছে। এয়া আমাৰ বান্দৰ পোৱালি, আপোনালোকে এটা হাত চাপৰি দিয়ক, ল'ৰাটোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰক। এয়া আমাৰ বান্দৰ পোৱালি। নমস্কাৰ। ধন্যবাদ।
কামৰূপ অধিপতি নৰকাসুৰে বন্দী কৰি ৰাখিছে দেৱতাসকলক। সেইহেতু তুমুল সংগ্ৰাম লাগিছে আজি কৃষ্ণৰ হাতে। অতি সুন্দৰ কথা ভাতৃ। এবাৰ সকলীয়া কৃষ্ণ গৰ্ব হ'ব সৰ্বতে সোনকালে। আৰু ভাতৃ দাদা ব'লা এতিয়া আমি মৃগয়ালৈ যাওঁ। কোন দিশে গ'লে বাৰু মিলিব আমাৰ উপযুক্ত স্থান? দাদা দক্ষিণ দিশে গ'লে পাম নদ নদী সুনীল সমুদ্ৰ। উত্তৰে আৱৰি আছে বিস্তৃত পাহাৰে। গতিকে দাদা পূব দিশে যাত্ৰা কৰিলে পাম তাত নিগয়া সুন্দৰ স্থান। তেন্তে ব'লা ভাতৃ, প্ৰণামৰ নাই প্ৰয়োজন। ভাল দাদা। আরে জয় বীরে চলি যায় নিগয়া মনে, আরে মহারঙ্গে চলি যায় দুর্গা মরণে, আরে মহারঙ্গে চলি যায় দুর্গা মই পৃথিৱীৰ এক সত্তৰী ৰজ যক্ষকুল। আৰু মই তোমাৰ কনিষ্ঠ ভাতৃ, নাম মোৰ ভক্ষাসুৰ। সত্ৰে স্বৰ্গৰ দেৱতা আৰু মৈত্যৰ মানুহ আৰু পাতালৰ বাসুকে কম্পমান ভাতৃ আজি পৰ্যন্ত পোৱা নাই মোৰ সমকক্ষ বীৰ যুদ্ধ আছেনে? অচেন কৰিব মোৰ সমকক্ষ বীৰ যুদ্ধ। যুদ্ধ কৰি পুৰা হ'ব আমাৰ মনৰ অভিলাষ। ভাতৃ শুনিবলৈ পাইছো দুজন সুন্দৰ পুৰুষে প্ৰৱেশ কৰিছে আমাৰ ৰাজ্যত। সিহঁত হস্তে হস্তে সুসজ্জিত সেই
অৰণ্যৰ মাজত ভদ্ৰে দাদা সুন্দৰ অতি সুন্দৰ সংবাদ দিলা বহুত দিন ভক্ষণ কৰা নাই নৰ মাংস বহুত দিন ভক্ষণ কৰা নাই নৰ ৰক্তপান ভদ্ৰে সুন্দৰ শুকান দেহৰ যুৱক ভদ্ৰে পুৰা মোৰ মনৰ অভিলাষ ভদ্ৰে বলা এতিয়া আমি সেই মনুষ্যৰ সন্ধানলৈ যাওঁ বলা দাদা ভদ্ৰে নল মাংস দুঃখখন ইমান অনুসন্ধানৰ পিছতো মৃগয়াৰ কোনো সম্ভেদ নাপালো ব'লা আৰু কিছু দূৰ আগুৱাই যাওঁ ইমান কষ্ট কি আমাৰ অথলৈ যাব এই নিগয়াৰ কোনো সম্ভেদ নাপালে নহ'ব দাদা ব'লা আৰু অকণ আগুৱাই যাওঁ খুজিছ মানৱ কিয় আমাৰ ৰাজ্যত তই প্ৰৱেশ কৰিলি ভদ্ৰে ইহঁতৰ ৰক্ত মাংসৰে ৰাম আজি আমাৰ মনৰ হেঁপাহ ভদ্ৰে কি চাই আছ আক্ৰমণ কৰা বেৰিত ধৰা ইহঁতক আজি ধূলিৰ লগতে মিহলাই দিওঁ ভাতৃখন দাদা আক্ৰমণ কৰে তুচ্ছ ৰাক্ষসক আমাৰ হাতত যদি ৰক্ষা কৰ নিজৰ জীৱন অচৰিত মানৱ শক্তি কোনো মতে পলাই জীৱন ৰক্ষা কৰিলো আচৰিত হে মানৱৰ শক্তি কি বলে বলিয়া হে মানৱ কুমাৰ এই তুচ্ছই শক্তিৰে কত মানৱৰ জীৱন চূৰ্ণ বিচূৰ্ণ কৰিলো আৰু কত মানৱৰ ৰক্ত পান কৰিলো কিন্তু সাধাৰণ মনুষ্যৰ হাতত আমি পৰাজয় হলো ভদ্ৰে এই সাধাৰণ মনুষ্যৰ হাতত পৰাজয় স্বীকাৰ কৰিলে জগতে আমাক তাতকৈ মৃত্যুৱেই শ্ৰেষ্ঠ দাদা নাই সিহঁতক
চলে বলে কিংবা কৌশল কৰি হেলো সেই মনুষ্যখন কৰিবই লাগিব। সহত্ৰে চলে বলে কিংবা কৌশল কৰি সেই মনুষ্যক আমি হত্যা কৰিবই লাগিব। দাদা সত্ৰী এইবাৰ আমি ব্ৰাহ্মণ ৰূপ ধৰি সেই মনুষ্যৰ ওচৰলৈ যাওঁ। সিহঁতক বুদ্ধিৰে লৈ যাম গভীৰ অৰণ্যৰ মাজলৈ। সিহঁতৰ মাংসই পুৰাব আমাৰ মনৰ হেঁপাহ। ৰখং খেলবই তোমাৰ বুদ্ধিত এইবাৰ অত পলাবি হেরো মানব সন্তান। চলে বলে কিংবা কৌশল কৰি হলো সেই মানৱক আমি হত্যা কৰিবই লাগিব। সত্ৰে বিলম্বৰে নহয় প্ৰয়োজন, নিজ নিজ কৰ্তব্য অগ্ৰসৰ হ'ব লাগে। এইবাৰ আৰু তহঁতৰ নিস্তাৰ নাই। এই ব্ৰাহ্মণ ৰূপ ধৰি তহঁতক লৈ যাম অৰণ্যৰ মাজলৈ আৰু তহঁতক হত্যা কৰি ভক্ষণ কৰি মই যাওঁ মই নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। দাদা প্ৰকৃতিৰ দেৱীয়ে যতনাই ৰাখিছে সেউজী ধৰণিক বুকুত। সঁচাকৈ দাদা, প্ৰকৃতি কি মনোমোহা ৰূপ অৱতাৰে অপূৰ্ব আনন্দ। দাদা কোন মূৰত জতা হাতত ফল মূল লৈ আমাৰ ফালে আহিছে। দীৰ্ঘজীৱী হোৱা বাচ্চাহঁত তোমালোকৰ মংগল হওক। কোন তুমি? কিবা হয়তো আহিছে আমাৰ সমীপে, তেওঁ তোমাৰ সত্য পৰিচয়। বালক, মই এজন ব্ৰাহ্মণ। ব্ৰাহ্মণ? অলপ দূৰতে আছে আমাৰ আশ্ৰম। এই সন্ধ্যা পূজাৰ নৈবদ্য বিচাৰি আহি পালোহি এই স্থান। পিছে বোপা, তোমালোক বা কোন? এই তপস্বী ব্ৰাহ্মণ তহৰ সেৱা কৰিব গ্ৰহণ। চিৰঞ্জীৱী হোৱা। মই হস্তিনাৰ ৰজা দুৰ্যোধন আৰু এওঁ মোৰ ভাতৃ দুঃশাসন। আজি মোৰ পৰম সৌভাগ্য, হস্তিনাৰ প্ৰতি আজি মোৰ সন্মুখতে। পিছে ৰাজন, এই সন্ধ্যাৰ বেলি ডুবিবৰ হ'ল, গতিকে দুয়োজনে মোৰ আশ্ৰমতে আজি থাকিব পাৰিবা। ভাতৃ দুঃশাসন, দাদা অস্ত গ'ল দিনমণি, গতিকে
আজি ৰাতিটো আশ্ৰমত থাকি পুৱাই আমি যাত্ৰা কৰিব পাৰোঁ। কিন্তু দাদা, কোনো কিন্তু নাই কুমাৰ। আহক মহাৰাজ, মোৰ লগতে আহক। আহি যাওক, আহি যাওক। এই দুবাহুৰ বলেৰে কত বীৰ কৰিলো নিধন, দলিসাত কৰিলো কত নন্দন কানন। মহাৰাজ, তথাপি আজি সামান্য বালকৰ হাতত হলো পৰাজিত। নোৱাৰিম নেকি চিনিব সমৰ ক্ষেত্ৰত? চিন্তা নকৰিব মহাৰাজ, মথুৰাত জন্ম লৈ সেই কৃষ্ণই জৰাসন্ধ আৰু শিশুপালৰ ভয়তে পলাই ফুৰিছিল, আৰু সেই কৃষ্ণক লৈ কোনো চিন্তা নাই মহাৰাজ। মোৰেই অস্ত্ৰাঘাতে কৃষ্ণৰ শত গৌৰৱ কৰিম নিক্ষেপ। তোমাৰ শক্তিত মোৰ অপাল বিশ্বাস মহাৰাজ, তথাপি মনে মোৰ নামানে বুজনি। সেহেতু আজমি কৃষ্ণৃন্ধ ৰাজ্যলৈ তাত আছে মোৰ বন্ধু দিবিত, তেওঁক মাতি আনা মোৰ এই যুদ্ধৰ সহায়ৰ হেতু। ভাল মহাৰাজ, কাইলৈ প্ৰভাততে যাত্ৰা কৰিম মই দেৱীদৰ পাখি। তেন্তে আজিলৈ সভা ইমানতেই ভংগ কৰা হওক। ভাল মহাৰাজ। অতি আচৰিত, সন্ধ্যাৰ অতিথি মাতি কৰা নাই কিয় অতিথি শুশ্ৰূষাৰ? নাই, এ কোনোবা ৰাক্ষসৰ মায়া যে মোৰ হৈছে অনুমান। ময়ো তাকে ভাবিছো মন্ত্ৰী, তাপস্যী অতিথিক মাতি আনি কেতিয়াও অৱহেলা নকৰে। এয়া নিশ্চয় কোনোবা ৰাক্ষসৰ মায়া। দাদা, নহয় ই তপস্বী ব্ৰাহ্মণ মায়া কৰি নিব আমাক। দাদা, ইয়াৰ পৰা যাম বলা, নতু পলম হলে বিপদ আহিব পাৰে। ক'ত পলাব খুজিছ হেৰ মানৱ? এইবাৰ তহঁতৰ ৰক্ষা নাই। মায়া কৰি চলি আনিলো তহঁতক, ব্ৰাহ্মণ ৰূপেৰে আনিলো তহঁতক ঘূৰ অৰণ্যৰ মাজে। নাজানিলি তহঁতে কখৰ মায়াৰ সাতৰে অধম ৰাক্ষস, আগত কৰ তই অত অহংকাৰ। ভাতৃদুখাখন আক্ৰমণ কৰি ধূলিসাৎ কৰা ইহঁতৰ মায়া।
পৰম শ্ৰদ্ধাভোজন